নমস্কাৰ বন্ধু বান্ধৱীসকলক আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকক SHC বালি ভাইয়া চেনেলত স্বাগতম জনাইছোঁ। ভিডিঅ'টো লাষ্ট পৰ্যন্ত চাব যাতে আপোনালোকৰ প্ৰিপাৰেশ্যনো ভাল হয় আৰু ভিডিঅ'টো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব যাতে সিহঁতে প্ৰিপাৰেশ্যন কৰিব পাৰে। আগন্তুক এক্সামৰ কাৰণে সকলোকে প্ৰিপেয়াৰ হোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু নিজেও হ'ব লাগে। গতিকে প্ৰথম প্ৰশ্নটো চাওক, অসম কি ৰাজধানী কौन सी है? অসমৰ ৰাজধানী কোনটো? এ শ্বিলং, বি দিছপুৰ, চি গুৱাহাটী, ডি যোৰহাট। অসমৰ ৰাজধানী কোনখন? उत्तर হল দিছপুৰ। অপশ্যন নম্বৰ বি। असम का सबसे लंबा नदी कौन सा है? অসমৰ আটাইতকৈ দীঘল নদী কোনটো? এ ব্ৰহ্মপুত্ৰ, বি মানস, চি বৰাক, ডি লোহিত। অসমৰ আটাইতকৈ দীঘল নদী কোনটো? ব্ৰহ্মপুত্ৰ নে মানস নে বৰাক নে লোহিত? আপোনালোকে সঠিক উত্তৰটো কমেণ্ট কৰি দিয়ক। অসমৰ আটাইতকৈ দীঘল নদী হ'ল ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰই হ'ল অসমৰ আটাইতকৈ দীঘল নদী আৰু মুখ্য নদী হিচাপে ধৰা হয়। ব্ৰহ্মপুত্ৰৰ উৎপত্তি ক'ত হৈছে আৰু ই কোন কোন দেশৰ মাজেৰে বহি গৈছে আপোনালোকে চাৰ্চ কৰি ল'ব। কামাখ্যা মন্দিৰ কিस शहर में स्थित है? কামাখ্যা মন্দিৰ কোন চহৰত অৱস্থিত? এ তেজপুৰ, বি দিছপুৰ, চি গুৱাহাটী, ডি শিলচৰ। অসমৰ যিটো কামাখ্যা মন্দিৰ আছে সেইটো কোন চহৰত অৱস্থিত বুলি সুধিছে। সঠিক উত্তৰটো কমেণ্ট কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী। অসমৰ কামাখ্যা মন্দিৰটো গুৱাহাটীত অৱস্থিত, যিটো 52 শক্তিপীঠৰ এটা অংশ। नेक्स्ट क्वेश्चन, বিহু त्योहार असम में कितनी बार मनाया जाता है? বিহু উৎসৱ অসমত কিমান বাৰ উদযাপন কৰা হয়? এ একবাৰ, বি দুবাৰ, চি তিনিবাৰ, ডি চাৰিবাৰ। বিহু অসমত কেইবাৰ পালন কৰা হয়? সঠিক উত্তৰটো কমেণ্ট কৰক। আমাৰ অসমীয়া ভাই বন্ধুসকল সকলোৱে জানে, যিসকল অসমত থাকে সেইসকল সকলোৱে জানে যে বিহু তিনিবাৰ পালন কৰা হয়। গতিকে এইটোৰ উত্তৰ হ'ব অপশ্যন চি তিনিবাৰ। মই আপোনালোকক অনুৰোধ জনাইছোঁ ভাই বন্ধুসকল মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভাই বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব যাতে ভিডিঅ'টো মই উৎসাহ পাওঁ আৰু নতুন ভিডিঅ' বনাবৰ কাৰণে। असम की प्रसिद्ध नृत्य शैली कौन सी है? অসমৰ প্ৰসিদ্ধ নৃত্যশৈলী কোনটো? এ কথক, বি ভাৰতনাট্যম, চি বিহু নৃত্য, ডি ওড়িশি। অসমৰ কোনটো নৃত্য আটাইতকৈ বেছি প্ৰসিদ্ধ? আপোনালোকে উত্তৰটো জানেই, উত্তৰটো হ'ব চি বিহু নৃত্য। বিহু নৃত্য হ'ল অসমৰ আটাইতকৈ প্ৰসিদ্ধ নৃত্য আৰু লোকপ্ৰিয় নৃত্য। অসমত বিহু বুলি ক'লে বিহু হ'ল আমাৰ অসমৰ ইমোশ্যন। পৰৱৰ্তী প্ৰশ্ন, असम राज्य दिवस कब मनाया जाता है? অসম ৰাজ্য দিৱস কেতিয়া পালন কৰা হয়? এ 26 জানুৱাৰী, বি 15 আগষ্ট, চি 2 ডিচেম্বৰ, ডি 14 এপ্ৰিল। অসম ৰাজ্য দিৱস কেতিয়া পালন কৰা হয়? সঠিক উত্তৰটো আপোনালোকে কমেণ্ট কৰক। 6 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ব চি 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে অসম ৰাজ্য দিৱস পালন কৰা হয়। प्रश्न नंबर 7, चाय का बागान किस राज्य के लिए प्रसिद्ध है? চাহ বাগিচা কোন ৰাজ্যৰ বাবে জনপ্ৰিয়? এ কেৰেলা, বি পাঞ্জাব, চি অসম, ডি বিহাৰ। চাহ বাগিচা কোন ৰাজ্যৰ কাৰণে প্ৰসিদ্ধ? আমাৰ সকলোৱে জানে অসমৰ চাহ বহুত প্ৰসিদ্ধ, গতিকে চাহ বাগান অসমৰ বাবেই প্ৰসিদ্ধ। অপশ্যন চি, ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন চি অসম। চাহ বাগিচা অসমৰ বাবে জনপ্ৰিয় আৰু প্ৰসিদ্ধ। ভাই বন্ধুসকল ভিডিঅ'টো শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব যাতে মই নতুন ভিডিঅ' এটা বনাবৰ কাৰণে উৎসাহ পাওঁ। 7 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ হ'ব অপশ্যন চি অসম। অসমত চাহৰ বাবে বিখ্যাত আৰু 8 নম্বৰ প্ৰশ্ন, असम में सबसे बड़ा राष्ट्रीय उद्यान कौन सा है? অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান কোনটো? এ কাজিৰঙা, বি মানস, চি নামেৰি, ডি ওৰাং। ক্ষমা কৰিব ভাই বন্ধুসকল, উচ্চাৰণত অলপ এফাল সিফাল হ'ব পাৰে কাৰণ মই এইটো হিন্দীত আহি গ'ল। মই গুগল ট্ৰান্সলেটৰ ব্যৱহাৰ কৰিছিলোঁ হিন্দী আৰু অসমীয়া দুটা ভাষাত, কিন্তু অপশ্যন কেইটা অকল হিন্দীত আহি গ'ল, গতিকে ক্ষমা চাইছোঁ সকলোকে। নেক্সট ভিডিঅ'ত আমি প্ৰশ্নবিলাক
আনিম অসমীয়াতে। ৮ নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰ হ'ব কাজিৰঙা। কাজিৰঙা হ'ল অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিসকে লিয়ে প্ৰসিদ্ধ है? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিভাৱে বিখ্যাত? মানে কিহৰ বাবে বিখ্যাত? এ বাঘ, বি এক সিংবালা গেণ্ডা, সি হাতী, ডি ভালু। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? বাঘৰ কাৰণে, নে এশিঙীয়া গড়ৰ কাৰণে, নে হাতীৰ কাৰণে, নে ভালুৰ কাৰণে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত। গতিকে অপশ্যন নম্বৰ বি হ'ব ইয়াৰ সঠিক উত্তৰ। ডি অসমীয়া ভাষা কি লিপি কौन सी है? অসমীয়া ভাষাৰ লিপি কোনটো? অসমীয়া ভাষাৰ লিপি কোনটো? এ দেৱনাগৰী, বি বাংগালী অসমীয়া লিপি, চি ৰোমান, ডি গুজৰাটী। দেৱনাগৰীটো নহয়, ৰোমানটো নহয়, গুজৰাটীটোতো গুজৰাটৰ। এইটো হ'ব অপশ্যন নম্বৰ বি বাংগালী অসমীয়া লিপি। বাংগালী অসমীয়া লিপি হ'ল অসমৰ লিপি। কাৰণ এটা সময় এনেকুৱা গৈছিল যেতিয়া অসমত বাংলা ভাষাৰ প্ৰচাৰ কৰি দিয়া হৈছিলে। স্কুল কলেজবিলাকত বাংলা ভাষাৰ প্ৰশ্ন নম্বৰ 11 असम के वर्तमान मुख्यमंत्री कौन है? অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী কোন? হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল, তৰুণ গগৈ নে অতুল বৰা? সঠিক উত্তৰটো কমেণ্ট কৰিব। আমাৰ মামাক সকলোৱে চিনি পায়। গতিকে 11 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো সকলোৱে জানেই কি হ'ব। হিমন্ত মামাই হ'ল অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নেক্সট কুৱেশ্যন জোনাই किस जिले में है? জোনাই কোন জিলাত অৱস্থিত? এ তিনচুকীয়া, বি ধেমাজি, চি নগাঁও, ডি গুৱাহাটী। 12 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো কমেণ্ট কৰক। 12 নম্বৰ প্ৰশ্নটো সুধিছে জোনাই কোন জিলাত অৱস্থিত? জোনাই আমাৰ ধেমাজি জিলাত অৱস্থিত। সঠিক উত্তৰটো হ'ব অপশ্যন বি ধেমাজি জিলা। প্ৰশ্ন নম্বৰ 13 असम का राष्ट्रीय पक्षी कौन सी है? অসমৰ ৰাজ্যিক পক্ষী কোনটো? এ কোয়েল, বি ধনেশ, চি ময়ূৰ, ডি সাৰস। অসমৰ ৰাজ্যিক পক্ষী কোনটো? কোয়েল, ধনেশ মানে বগা হাঁহ আমি যিটো কওঁ, দেওহাঁহ। সঠিক উত্তৰটো কমেণ্ট কৰক। অপশ্যন নম্বৰ বি ধনে হাঁহ মানে দেওহাঁহ। প্ৰশ্ন নম্বৰ 14 असम का राज्य फूल कौन सा है? অসমৰ ৰাজ্যিক ফুল কোনটো? এ কমল, বি কপৌ, চি গোলাপ, ডি চমেলি। অসমৰ ৰাজ্যিক ফুল কোনটো? কমল নে কপৌ? কমল মানে পদুম ফুল, কপৌ ফুল নে গোলাপ ফুল নে চামেলি জেচমিন। অসমৰ ৰাজ্যিক ফুল হৈছে অপশ্যন নম্বৰ বি কপৌ ফুল। কপৌ ফুল হ'ল অসমৰ ৰাজ্যিক ফুল। সঠিক উত্তৰটো কমেণ্ট কৰি জনাই দিব। মই প্ৰশ্নটো সোধাৰ পিছত সঠিক উত্তৰটো আপোনালোকে প্ৰমাণ কৰিব চেষ্টা কৰিব যাতে আপোনালোকৰ প্ৰিপাৰেচনটো আৰু অলপ ভাল হয়। প্ৰশ্ন নম্বৰ 15 किस वर्ष में असम आंदोलन शुरू हुआ था? কোন বছৰত অসমত অসম আন্দোলন আৰম্ভ হৈছিল? অপশ্যন এ 1975, অপশ্যন বি 1979, অপশ্যন চি 1983, অপশ্যন ডি 1985। আপোনালোকে সঠিক উত্তৰটো কমেণ্ট কৰিব। 15 নম্বৰ প্ৰশ্নৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি 1979 চনত। 1979 চনতে অসম আন্দোলন আৰম্ভ হৈছিল। প্ৰশ্ন নম্বৰ 16 তেজপুৰ কিস নদী के किनारे बसा है? তেজপুৰ কোন নদীৰ কাষত অৱস্থিত? এ মানস, বি ব্ৰহ্মপুত্ৰ, চি লোহিত, ডি দিহিং। তেজপুৰ কোন নদীৰ ওচৰত অৱস্থিত? আপোনালোকে সঠিক উত্তৰটো কমেণ্ট কৰিব। আমাৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ কাষতেই তেজপুৰ নগৰ বা তেজপুৰ চহৰটো আছে। তেজপুৰত এটা হিষ্টৰিকেল চাইট আছে, এটা নহয় বহুতো আছে, যেনে অগ্নিগড়। অগ্নিগড়ৰ বিষয়ে বেছি প্ৰশ্ন আহে। আপোনালোকে চেনেলটোৰ লগত থাকক যাতে আপোনালোকে এইবোৰ প্ৰশ্নৰ উত্তৰ সঠিককৈ পাব পাৰে। प्रश्न नंबर 17 असम टी पहली बार किसने लोकप्रिय बनाया था?
আছাম চাহ চাহ প্ৰথমবাৰৰ বাবে কোনে জনপ্ৰিয় কৰিছিল? এ. ৰবাৰ্ট ক্লাইভ, বি. ব্ৰুচ ব্ৰাদাৰ্ছ, চি. বৰেন হাষ্টিং, ডি. লৰ্ড কাৰ্জন। সঠিক উত্তৰটো কমেণ্ট কৰিব। ৰবাৰ্ট ক্লাইভ নে ব্ৰুচ ব্ৰাদাৰ্ছ নে ৱাৰেন হাষ্টিংছ নে লৰ্ড কাৰ্জন কোনে প্ৰচলন কৰিছিল? डी ब्रूस ब्रदर्स सॉरी बी ब्रूस ब्रदर्स। असम का प्रसिद्ध শিলপুখুৰী किस शहर में स्थित है? অসমৰ প্ৰসিদ্ধ শিলপুখুৰী কোন চহৰত অৱস্থিত? অপশ্যন এ তেজপুৰ, বি যোৰহাট, চি শিলচৰ, ডি দিছপুৰ। সঠিক উত্তৰটো কমেণ্ট কৰক। ইয়াৰ সঠিক উত্তৰটো হ'ব তেজপুৰ। তেজপুৰত অসমৰ শিলপুখুৰী অৱস্থিত। বন্ধু বান্ধৱীসকল, মই আপোনালোকক আকৌ এবাৰ অনুৰোধ জনাইছোঁ যাতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰে, ভিডিঅ'টো লাইক কৰে, শ্বেয়াৰ কৰে আৰু সঠিক উত্তৰবোৰ কমেণ্ট কৰি যায়। प्रश्न नंबर 19। असम राज्य में किस त्योहार को फसल कटाई के साथ जोड़ा जाता है? অসম ৰাজ্যত কোন উৎসৱ খেতিৰ সৈতে সম্পৰ্কিত? অসম ৰাজ্যত কোন উৎসৱ খেতিৰ সৈতে সম্পৰ্কিত? এ বিহু, বি দুৰ্গা পূজা, চি দীপাৱলী, ডি ৰথ যাত্ৰা। এটির উত্তর সকলে জানেই বিহু। অপশন এ। प्रश्न नंबर 20। असम का पुराना नाम क्या था? অসমৰ পুৰণি নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ, কামৰূপ, ধনু, इसमें से कोई नहीं। প্ৰাগজ্যোতিষপুৰ আছিল নে কামৰূপ আছিল নে দুয়োটা নে এই দুটাৰ মাজত এটাও নহয়? সঠিক উত্তৰটো কমেণ্ট কৰক। সঠিক উত্তৰটো হ'ব অপশ্যন চি দুয়োটা। এই দুয়োটা নামেই অসমৰ প্ৰাচীন নাম আছিলে, কামৰূপ আৰু प्रागज्योतिषपुर। মহাভাৰততো এই দুয়োটা নাম উল্লেখ কৰা আছে। किस वर्ष में असम राज्य का गठन हुआ था? কোন বছৰত অসম ৰাজ্যৰ গঠন হৈছিল? 1912 চনত। 1912 চনত অসম ৰাজ্যৰ গঠন হৈছিল। গতিকে এইটোৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি। অসম ৰাজ্য গঠন হৈছিল 1912 চনত। प्रश्न नंबर 22। असम में सबसे अधिक बोली जाने वाली जनजातीय ভাষা कौन सी है? অসমৰ আটাইতকৈ বেছি কোৱা জনজাতীয় ভাষা কোনটো? অসমত বহুতো ভাষা কোৱা হয়, মুখ্যৰূপে অসমীয়া আৰু বড়ো আৰু বৰাক উপত্যকাৰ পিনে বাংলা ভাষাও প্ৰচলিত আছে। গতিকে অসমত আটাইতকৈ বেছি জনজাতীয় ভাষা হ'ল বড়ো। বড়ো ভাষা অসমৰ আটাইতকৈ বেছি প্ৰচলিত জনজাতীয় ভাষা। অপশ্যন এ। नेक्स्ट क्वेश्चन। प्रश्न नंबर 23। असम का राज्य पशु कौन है? অসমৰ ৰাজ্যিক জন্তু কোনটো? এ গেণ্ডা, গড়, বি বাঘ, চি হাতী, ডি ভালু। গড়, বাঘ, হাতী নে ভালুক কোনটো অসমৰ ৰাজ্যিক জন্তু আপোনালোকে কমেণ্ট কৰক। এইটোৰ উত্তৰ হ'ব এ গেণ্ডা, গড়। গড় হ'ল অসমৰ ৰাজ্যিক পশু বা জন্তু। 24 নম্বৰ প্ৰশ্ন। ৰংঘৰ কিসনে बनवाया था? ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? এ ৰুদ্ৰসিংহ, বি প্ৰমত্ত সিংহ, চি গদাধৰ সিংহ, ডি শিৱসিংহ। ৰংঘৰৰ নিৰ্মাণ কৰিছিলে প্ৰমত্ত সিংহই। প্ৰমত্ত সিংহই প্ৰথম ৰংঘৰৰ নিৰ্মাণ কৰিছিলে। ইয়াৰ সঠিক উত্তৰ হ'ব বি প্ৰমত্ত সিংহ। আজিৰ লাষ্ট প্ৰশ্ন। असम के किस शहर को चाय नगरी कहा जाता है? অসমৰ কোন চহৰক চাহৰ চহৰ বুলি কোৱা হয়? টি কেপিটেল বুলি কোৱা হয় অসমৰ কোনটো চহৰক? এ তেজপুৰ, বি যোৰহাট, চি গুৱাহাটী, ডি শিলচৰ। আজিৰ লাষ্ট প্ৰশ্ন। এইটোৰ সঠিক উত্তৰটো আপোনালোকে কমেণ্ট কৰক। আৰু ভাই বন্ধুসকল, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰিব ভিডিঅ' যাতে মই নেক্সট ভিডিঅ' বনোৱাৰ কাৰণে উৎসাহ পাওঁ। গতিকে এইটো সঠিক উত্তৰটো আছিলে যোৰহাট। থেংক ইউ ফৰ ৱাচিং।